নেটৱৰ্ক মাৰ্কেটিং এই ব্যৱসায়টো আচলতে কাৰ বাবে কোনজন ব্যক্তিয়ে বিজনেছটো কৰিব লাগে আৰু কোনজন ব্যক্তিয়ে ব্যৱসায়টো কৰিব নালাগে প্ৰত্যেকজন ব্যক্তি ডক্টৰ বনিব পাৰিবনে নোৱাৰে এই কামটো সকলোৰে কাৰণে নহয় আৰু প্ৰত্যেকজন ব্যক্তি বাৰু ইঞ্জিনিয়াৰ বনিব পাৰিবনে নোৱাৰে সকলোৰে কাৰণে সকলো কাম নহয় নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো প্ৰত্যেকৰে কাৰণে নহয় ভুল সেইখিনিতে হৈ যায় যে যিকোনো ব্যক্তি আহি পেলাই এই কামটোৰ লগত জড়িত হৈ যায় কাৰণ এই ব্যৱসায়টোত এজন ব্যক্তি আন এজনক দেখি পেলাই আহে যে তেওঁ যদি উপাৰ্জন কৰিব পাৰিছে তেনে মও চাওঁচোন চেষ্টা কৰি পেলাই আৰু যেতিয়া ব্যক্তিজন আহে কাম কৰে দুমাহ তিনিমাহ যেতিয়া তেওঁ বিচৰা মতে নাপায় এই কামটোৰ পৰা লাহেকৈ আঁতৰ হৈ গুচি যায় আৰু যিমান পাৰে এই ব্যৱসায়টোৰ বদনাম কৰি ঘূৰি ফুৰে সেইকাৰণে মই কৈছোঁ যে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো সকলোৰে কাৰণে নহয় প্ৰতিজন ব্যক্তিৰ কাৰণে নহয় তেনেহ'লে কাৰ কাৰণে মই এই ভিডিঅ'টোত আপোনাক সেই ব্যক্তিকেইজনৰ বিষয়ে জনাম যাৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো এটা সুন্দৰ ব্যৱসায় তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমজনৰ কথা মই আৰম্ভ কৰিছোঁ যিসকলৰ সপোন আছে যিসকলৰ ড্ৰিম আছে সেই ব্যক্তিজনৰ কাৰণেহে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো মই মোৰ বিষয়ে যদি কওঁ যেতিয়া মই আৰম্ভ কৰিছিলোঁ মোৰ একো সপোন নাছিলে ইয়াত মই এনেই আহিছিলোঁ বস্তু কেইটামান কিনিলোঁ ভাল লাগিল সেইকাৰণে আহিছিলোঁ কিন্তু যেতিয়া মই আনক দেখিলোঁ বিজনেছটো বুজিলোঁ তেতিয়া মোৰ মনত সপোন জাগিল আৰু সপোন জগাৰ পিছতহে মই কামটো আগবাঢ়িছোঁ সপোন যেতিয়ালৈকে নাছিলে মই চেষ্টাও কৰা নাই এই কামটো কৰিবৰ কাৰণে আৰু আচল কথা কি জানানে আমি জীয়াই যে আছোঁ আমাৰ প্ৰায় মানুহৰে সপোনেই নাই একো আমি কেৱল এই পেটটো পুহিবৰ কাৰণেহে দৌৰি ফুৰিছোঁ দিনে ৰাতিয়ে আৰু যদি কোনোবাই ডাঙৰ কিবা সপোন দেখিও লয় চিন্তা কৰিও লয় প্ৰথমতে এই ঘৰৰ মানুহকেইটাই কয় বোলে নালাগে থোৱা ইমান ডাঙৰ সপোন দেখিবৰ কাৰণে ইয়াতো ভুল সেইটোৱে হয় যে সপোন নথকা মানুহ এগালমান সোমাই যাব ইয়াত আৰু গৈলে দুমাহ তিনিমাহত যেতিয়া পইচা পাতিবিলাক নাহে তেতিয়া পিৰিককৈ পৰা ওলাই লৰ মাৰে আৰু গৈ পেলাই গোটেইখন বদনাম কৰি ফুৰিব বোলে নেটৱৰ্ক মাৰ্কেটিং মই কৰিলোঁ হেন কৰিলোঁ টেন কৰিলোঁ একো নাপালোঁ বাবা এই কামটো কৰিবৰ কাৰণে যে এটা সপোন নামৰ শব্দ আছে যদি কোনো উদ্দেশ্য নাই তেনেহ'লে মানুহে কেতিয়াও কোনো কামতে সফল হ'ব নোৱাৰে দ্বিতীয়জন ব্যক্তি হৈছে যাৰ জীৱনত এগালমান ধাৰ লাগি আছে এতিয়া এইটো বৰ ডাঙৰ বিষয় কিন্তু কাৰোবাৰ বেংকত ধাৰ লাগি আছে কাৰোবাৰ গোটত ধাৰ লাগি আছে কাৰোবাৰ অমুকত ধাৰ কাৰোবাৰ তমুকত ধাৰ আমি হাঁহি মাতি আছোঁ ঠিকেই কিন্তু যেতিয়া আমি অকলে বহি থাকোঁ তেতিয়া মনলৈ ভাৱ আহে ইমান গাল ধাৰ লাগি আছে কেনেকৈ ধাৰবোৰ শেষ হ'ব কলিং বেলটো বজালেই ভয় লাগে আহিল নেকি চাগে সুদ বিচাৰিবৰ কাৰণে কাৰোবাৰ দুচকীয়াখনৰ EMI কাৰোবাৰ চাৰিচকীয়াখনৰ EMI কাৰোবাৰ হোম লোন মানে ঘৰৰ লোন লাগি আছে কাৰোবাৰ এডুকেশ্যনেল লোন তো গোটেইখন আমি কিস্তিৰ মাজত যিহেতু সোমাই আছোঁ এনেকুৱা হৈছে কাম কৰিতো আছোঁ ঠিকেই কিন্তু সেই কাম যে কৰি আমি ঘটি যে আনিছোঁ টকাকেইটা বেংকক দিবৰ কাৰণে আমি কষ্ট কৰি আছোঁ গোটেই মাহটো তো যিজন ব্যক্তিৰ জীৱনত ধাৰ লাগি আছে এগালমান ইয়াৰ পৰা যদি উদ্ধাৰ হ'বলৈ বিচাৰিছে তেনে এজন ব্যক্তিৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং এটা বিকল্প হ'ব পাৰে আপোনাৰ জীৱনৰ গাড়ীখন আকৌ ট্ৰেকত আনিবৰ কাৰণে যিখন গাড়ী যিখন বাহনত আপুনি বহি পেলাই এতিয়া জীৱনটো যাত্ৰা কৰি আছে সেই গাড়ীখনৰ হয়তো দুটা চকা চাগে ফুটা বতাহে নাই এনেকৈ গৈ আছোঁ চাগে তো সেই গাড়ীখনক অকণমান আকৌ ট্ৰেকত আনিবলৈ লাইনত আনিবৰ কাৰণে এটা বিকল্প চাগে হ'ব পাৰে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো যোনে আপোনাক এই ধাৰ নামৰ অসুৰটোৰ পৰা অকণমান উদ্ধাৰ কৰিব মোৰ লগত যিখিনি ব্যক্তি কাম কৰি আছে যিমানকেইজনে কাম কৰি আছে প্ৰায় মানুহৰ জীৱনত ধাৰ আছিলে কাৰোবাৰ 3 লাখৰ ধাৰ কাৰোবাৰ 5 লাখৰ ধাৰ এনেকুৱা তাতকৈও বেছি আজি কেইটামান বছৰ কাম কৰাৰ পিছত সেই মানুহখিনিৰ জীৱনৰ পৰা ধাৰৰ পৰিমাণটো কম হৈছে একে সম্পূৰ্ণ শেষ হৈ যোৱা নাই কাৰণ ইমান সহজো নহয় য'ত ত'ত ধাৰ লৈ থৈছিলে 70 পৰা 80% ধাৰ যদি তেওঁলোকে এতিয়া সামৰণি মাৰিছে শেষ কৰিব পাৰিছে আৰু 30%হে ধাৰ আছেগৈ তো সেইটো চাগে শেষ হৈ যাব যাৰ ডিঙিত এগালমান ধাৰ আছে সেই ব্যক্তিজনৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং এটা বিকল্প হ'ব পাৰে তৃতীয়জন ব্যক্তি কোন যিসকলে এক্সট্ৰা ইনকাম কৰিবলৈ বিচাৰে তেওঁলোকৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো এতিয়া এক্সট্ৰা ইনকাম মানুহক কিয় দৰকাৰ চাওক দৰমহাটোৰ পৰা ঘৰখন চলিছে মানে পেটটো পুহি আছোঁ আমি কিন্তু মনৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে আমাক এক্সট্ৰা পইচা লাগিব নে নালাগে তেনেকুৱা যদি এক্সট্ৰা ইনকাম কৰিবলৈ কোনোবাই বিচাৰে কিন্তু ৰাস্তা বিচাৰি পোৱা নাই তেওঁৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো এটা বিকল্প যদি আপুনি ভাল নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত জড়িত হয় তেনেহ'লে এক্সট্ৰাকৈ মাহটোত ধৰি লওক মই এটা সৰু উদাহৰণহে দিছোঁ কমেও 20,000 টকা 25,000 টকা আপুনি এক্সট্ৰাকৈ ইনকাম কৰিব পাৰে যদিহে কষ্ট কৰে বোলে আপুনি মানুহ জইন কৰালেহে পইচা পাব তেনেকুৱা নহয় ইয়াত প্ৰডাক্টৰ বিক্ৰী হ'ব লাগিব আৰু প্ৰডাক্টৰ বিক্ৰী আপুনি এনেও কৰিব পাৰিব চবকে চাবোন তেল চেম্পু কিবা কিবি মানুহক দৰকাৰ হৈ থাকে দোকানৰ পৰা কিনাতকৈ আপোনাৰ পৰা কিনিব আপোনাৰ গ্ৰাহক বনিল আজি 10জন কাইলৈ 20জন পিছত 30জন বাঢ়োতে 200 300 400 500 গ্ৰাহক বনিব গ্ৰাহকে বস্তু কিনিব অৰ্ডাৰ দিব আপোনালৈ লাভ আহিব তো এনেকুৱা এক্সট্ৰা ইনকাম যদি কোনোবাই কৰিবলৈ বিচাৰে চাকৰি বাকৰি কিবা কৰাৰ মাজতে তেনেহ'লে নেটৱৰ্ক মাৰ্কেটিং তেওঁৰ কাৰণেও এটা বিকল্প হ'ব পাৰে আৰু শেষত এজন এনেকুৱা ব্যক্তি আছে যাৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিঙৰ বাদে
অন্য কাম যিমানেই নকৰক কিয় ইয়াত তেওঁ বেছিকৈ উপাৰ্জন কৰিব পাৰিব, জীৱনত তেওঁ বিচৰা সম্পূৰ্ণখিনি ল'ব পাৰিব। সেই ব্যক্তিজন কোন জানেনে? যাৰ টকা ঘটাৰ স্বভাৱ আছে আৰু যাৰ টকাৰ অভাৱ আছে। কিন্তু যাৰ টকাৰ অভাৱ নাই, টকা ঘটাৰ স্বভাৱ নাই, ধৰি লওক কোনো সপোন নাই, এনেকুৱা মানুহ যদি ইয়াত সোমাই গ'ল কিবা কাৰণত, তো তেওঁ বিফল হৈয়ে উভতিব লাগিব। আৰু দোষটো নেটৱৰ্ক মাৰ্কেটিঙৰ নহয়, দোষটো আচলতে আমাৰ নিজৰ হৈ পৰে। তো যিকেইজন ব্যক্তিৰ কথা আপুনি দেখিলে ইয়াতে, এই মানুহখিনিৰ কাৰণেহে নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো। তো যদি বিষয়টো বুজি পাইছে, তেনেহ'লে এবাৰ চিন্তা কৰি পেলাই চাব যে আপোনাৰ এই বিজনেছটোত আৰম্ভ কৰিবৰ কাৰণে কাৰণ কি আছে। আৰু যদি ভাবে যে নাই এইবোৰ কাম মোৰ কাৰণে নহয়, তেনেহ'লে কোনো কথা নাই। মই আগতেই কৈছোঁ যে সকলো কাম সকলোৰে কাৰণে নহয়। চব যদি ডক্টৰ বনি যায় তো পেচেণ্ট কোন বনিব, নহয়নে? সকলো যদি অধিবক্তা বনি যায় তেতিয়াহ'লে কি বুলি কয় আপোনাৰ দোষী কোন বনিব? তো কথাটো তেনেকুৱা ধৰণৰ। নেটৱৰ্ক মাৰ্কেটিং সকলোৰে কাৰণে নহয়। এনেকুৱা ধৰণৰ নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত যদি আৰু ভিডিঅ' চাবলৈ মন কৰিছে, চেনেলটো যদি নতুন আপুনি ছাবস্ক্ৰাইব কৰি লওক, বেল নটিফিকেশ্যন আইকনটো ক্লিক কৰি লওক, কাৰণ আহি থকা কেইটামান দিনত আমাৰ আৰু নতুন নতুন ভিডিঅ' আহি আছে য'ত আপুনি নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে আৰু বৰ ভাল ভাল তথ্য কিছুমান বুজিব, লগতে শিকি বুজি আপুনি ভাল এটা ব্যৱসায় আৰু উপাৰ্জনৰ দিশে আগবাঢ়ি যাবলৈ এটা সুযোগ পাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ। লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব।